মিয়া 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 মুখ্যমন্ত্ৰীক মোৰ প্ৰতিক্ৰিয়া নহয়, মই প্ৰত্যাহ্বান জনাইছোঁ। একো ডাল কৰিব নোৱাৰে, নম এটা লৰাব নোৱাৰে। প্ৰত্যাহ্বান, তোমাৰ ক্ষমতা থাকিলে তুমি গণেশগুৰিত আহা। মোৰ নিজৰ টাইটেল আলী আকবৰ মিয়া, ডাইৰেক্ট যদি মিয়াৰ লগত লাগবা মোৰ লগত লাগা, চাওঁ তোমাৰ শক্তি কিমান, মোৰ শক্তি কিমান। তুমি যদি মৰত হৈছ, মাকৰ দুধ যদি খাইছ, খালি হাতে আহা দেই। এই যে মাগী মানুহে যে এটা বস্তু ব্যৱহাৰ কৰে আৰ্মি পুলিচে, সেইটো বাদ দি মাকৰ গৰ্ভৰ পৰা যেনেকে ওলাইছ, ময়ো তেনেকে যাম। গণেশগুৰি চাৰিআলিত আহা, চাওঁ তোমাৰ শক্তি কিমান, মোৰ শক্তি কিমান। কিদৰে খেদিবাহে? লুংগিৰ তলত কলা নমবিলাক থাকে নহয়, তুমি বেলেগ টাকো কৰিব নোৱাৰো, তুমি এইখিনি চাফা কৰিব পাৰিবা। আৰে ভাই, অসমীয়া হিন্দু বন্ধুসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে বুজাৰ চেষ্টা কৰক। এই মানুহজনৰ নটিয়ামি আপোনালোকে ধৰাৰ চেষ্টা কৰক। কিমান নটিয়ামি কথা কৈছে। আৰে হিমন্ত বিশ্ব শৰ্মা ভাই, এই হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী যিবিলাক কাম কাজ আৰম্ভ কৰিছে, আপোনালোকে থিয় দি মৰিব লাগিব। সেইদিন আহি আছে, বাধ্য নকৰাব। খঙে নকৰে কি, আকালে নাখায় কি? খঙত যদি লেংগুৱেজটো কিবাকে অলপ মূৰ মাৰি উল্টাই দিয়ে বেলেগ লেংগুৱেজ লিখে, তোমালোকৰ অসমীয়াটো থাকিব ক? অসমীয়া ভাষা যদি কৃষ্টি ৰাখিব খোজে, এই মানুহৰ পৰা আপোনালোকে দূৰত যাওক। অসমীয়া ভাষাটোক আপোনালোকে বচাওক। হিমন্ত বিশ্ব শৰ্মাৰ বাপৰ জেগা নহয় গুৱাহাটী, ই কিডাল খেদিব আমাক? আমি দুধ খোৱা নাই, মাৰ বুকুত দুধ খোৱা নাই। আৰু হিমন্ত নিচিনা 10টা আলী আকবৰ মিয়াৰ লগত লাগো না, একদম টিপি মাৰি দিম। হে কথা কব আহিছে কুলাংগাৰ কাহিকে। অসমৰ কুলাংগাৰ এইটো, অসমৰ কুলাংগাৰ এইটো। এই মুখ্যমন্ত্ৰীটো লাজ নালাগে? আচলতে মুখ্যমন্ত্ৰী কি কৈছে কথাটো বুজি পোৱা নাই। মিয়া 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 ক'ত মিয়া? মিয়া কোনো সম্প্ৰদায় নেকি, কোনো গোষ্ঠী নেকি? হা, ভাটিয়া বুলি যদি কোৱা তুমি, তেনেহ'লে চৰৰ মানুহখিনিক ভাটিয়া বুলি কোৱা হয়, চৰুৱা বুলি কোৱা হয়। মিয়াটো কোৱা নহয়। তোমালোকে এফালে ক'বা মিয়া, আকৌ ক'বা যে এইবিলাক মিয়া নহয়। যিয়ে নহওক, ভাটিয়াই হওক, চৰুৱাই হওক, মিয়াই হওক, ময়মনসিংহিয়াই হওক বা পূৰ্ববংগীয়ই হওক, আচলতে তুমি এই চবখিনি সাঙুৰি তুমি কথাটো কৈছ। মুখ্যমন্ত্ৰীয়ে চবখিনি সাঙুৰি কৈছে। যিখিনি মানুহে মাছৰ ব্যৱসায় কৰে, ইয়াত শাক-চব্জিৰ ব্যৱসায় কৰে, অলা, উবেৰ, আপোনাৰ কি কয়, এই টটো, অটো, এইবিলাক যিবিলাক মানুহে চলায়, ড্ৰেইন চাফা কৰি খায়, মানুহৰ ঘৰত কাম কৰি খায়, এমুঠি ভাতৰ কাৰণে, পেটৰ এমুঠি ভাতৰ কাৰণে অভাৱত পৰি এই মানুহখিনি এই কামবিলাক কৰি খায়। এই মানুহখিনিক আচলতে খেদিব বুলি কৈছে, মানে খেদি চাফা কৰি দিম বুলি কৈছে। একো ডাল কৰিব নোৱাৰে, নম এটা লৰাব নোৱাৰে। প্ৰত্যাহ্বান, মুখ্যমন্ত্ৰীক মোৰ প্ৰতিক্ৰিয়া নহয়, মই প্ৰত্যাহ্বান জনাইছোঁ। তোমাৰ ক্ষমতা থাকিলে তুমি গণেশগুৰিত আহা। মোৰ নিজৰ টাইটেল আলী আকবৰ মিয়া, ডাইৰেক্ট যদি মিয়াৰ লগত লাগবা মোৰ লগত লাগা, চাওঁ তোমাৰ শক্তি কিমান, মোৰ শক্তি কিমান। তুমি যদি মৰত হৈছ, মাকৰ দুধ যদি খাইছ, খালি হাতে আহা দেই। এই যে মাগী মানুহে যে এটা বস্তু ব্যৱহাৰ কৰে আৰ্মি পুলিচে, সেইটো বাদ দি মাকৰ গৰ্ভৰ পৰা যেনেকে ওলাইছ, ময়ো তেনেকে যাম। গণেশগুৰি চাৰিআলিত আহা, চাওঁ তোমাৰ শক্তি কিমান, মোৰ শক্তি কিমান। কিদৰে খেদিবাহে? হা, তুমি এই কথাটো কৈ এটা ভাল কাম কৰিছ। আমিও মানে ইমান দিন মানে অশিক্ষিত বেছিতো, মিয়া মানুহ হওক, ভাটিয়াই হওক, ময়মনসিংহিয়াই হওক, যিয়েই হওক, তেওঁলোকৰ 90% মানুহে লুংগি পিন্ধে। এই কথাটো তুমি যেতিয়াৰ পৰা কৈছা, আমাৰ মিয়া মানুহখিনিক, ভাটিয়া মানুহখিনিক আমি কৈছোঁ, লুংগিটো উল্টাই পিন্ধিব লাগে। লুংগিৰ তলত কলা নমবিলাক থাকে নহয়, তুমি বেলেগ টাকো কৰিব নোৱাৰো, তুমি এইখিনি চাফা কৰিব পাৰিবা। বহুতেইতো এইবিলাক বহুত দিন চাফা নকৰে, আৰু তোমাৰ এই কথাৰ পাছত একদম চাফা কৰা বন্ধ কৰি দিছে। বেলেগ কিনা পইচা যদি তোমাৰ হিমন্ত বিশ্ব শৰ্মা নাই, মই আলী আকবৰ মিয়া বেলেগ কিনি দিম, লুংগি তোলা কৰি দিম। এই তলৰ নোমখিনি, কলা নোমখিনি তুমি চাফা কৰি দিয়া, এইখিনি পাৰিবা। তাৰ বাদে এশডাল নহল। কি কৈছে? চাফাটো কৰিব, ঠিক আছে, তুমি চাফা কৰা, এই নোমখিনি চাফা কৰা। এশডালটো কৰিব নোৱাৰো। কৈছে কি
এইবিলাক চাফা কৰি দিম। আপাৰ আছামৰ যুৱক যুৱতীসকল ওলাই আহিব লাগে, তেওঁলোকে এইবিলাক কাম কৰিব লাগে। আপাৰ আছামৰ যুৱক যুৱতী আহি চব্জিৰ দোকান কৰিব লাগে, মাছৰ দোকান কৰিব লাগে, অলা উবেৰ অটো ঠেলা ৰিক্সা এইবিলাক চলাব লাগে, ড্ৰেইনৰ কাম কৰিব লাগে, ড্ৰেইন চাফা কাম কৰিব লাগে। নিজৰটো ভাল, পৰৰটো বেয়া। তোমার বউ, তোমার লড়া, তুমি হাজার হাজার বিঘা মাটি তুমি বেদখল করি তুমি চা বাগিচা বানাবা, তুমি রিজর্ট বানাবা, 17টা কোম্পানি খুলি দিবা লড়ার নামত, বন নামত 29 বিঘা 49 বিঘা কিমান বিঘা তুমি দখল কৰি কোম্পানি খুলি দিবা, আৰু আপাৰ আছামৰ ল'ৰাখিনি তুমি মাছৰ দোকানী বনাবা। আরে ভাই, অসমীয়া হিন্দু বন্ধুসকলক অনুৰোধ জনাইছো, আপোনালোকে বুজাৰ চেষ্টা কৰক। এই মানুহজনৰ নটিয়ামি আপোনালোকে ধৰাৰ চেষ্টা কৰক। কিমান নটিয়ামি কথা কৈছে। ইহঁতে ডাঙৰ হ'ব আৰু আপোনালোকক শাক চব্জিৰ দোকানী বনাব আৰু ওলা উবেৰৰ অটো ঠেলাৰ ড্ৰাইভাৰ বনাব আপোনালোকক। আপোনালোকে এটা বস্তু লক্ষ্য কৰক। আরে হিমন্ত বিশ্ব শৰ্মা ভাই, তোমার কমিউনিটি আপার আসামৰ এইখিনি তুমি ওপৰ ফালে লৈ যোৱা। মানুহে মানুহক ওপৰ ফালে লৈ যায়, তুমি তল ফালে লৈ গৈছো। আৰু অসমীয়া হিন্দু বন্ধুসকলেও কিমান মানে কিয় বা চুপ হৈ আছে আপোনালোকে? এতিয়াও যদি বুজি পোৱা নাই, আপোনালোকক আহ্বান জনাইছো, বুজাৰ চেষ্টা কৰক। আপোনালোকৰ এদিন সৰ্বনাশ হ'ব। অসমীয়া হিন্দু বন্ধুসকল মনত ৰাখিব, আমাক জ্বলাই লাভ নাই। আমাক 1979 চনৰ পৰা জ্বলাই আছে বাংলাদেশী বিদেশী বহিৰাগতৰ নামত। আমাক জ্বলি জ্বলি আমি পুৰি আধা মৰা হৈ গৈছো। আমাক আৰু জ্বলাই লাভ নাই। কিন্তু অসমীয়া হিন্দু বন্ধুসকল অসমৰ, আপোনালোকে মনত ৰাখক দেই, মানুহ হৈ মৰেতো। এই হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী যিবিলাক কাম কাজ আৰম্ভ কৰিছে, আপোনাৰ কি কয় এই অমিত শ্বাহ, আপোনালোকে থিয় দি মৰিব লাগিব। সেইদিন আহি আছে। কথাটো শুনাত বেয়া লাগিছে, কিন্তু চাব প্ৰেক্টিকেলি। আলি আকবৰ মিয়াই কৈছে, মই যেতিয়াই কথা কওঁ মোৰ কথাটো কিন্তু পৰৱৰ্তী দিনত কাৰ্যকৰী হয়, কিন্তু মই যেতিয়া কওঁ তেতিয়া পাগল বুলি কয়। এই পাগলটো কি কৈছে? পাগল হওঁ, ছাগল হওঁ, যিয়ে হওঁ, মই কিন্তু আচল কথা কৈছো। আপোনালোকৰ বেয়া দিন আহি আছে। মুছলমানক খেদিব আৰু আইন বলবৎ কৰি একাংশক আনি হিন্দু হিন্দু ভাই ভাই কৈ বিদেশী বাংলাদেশী মানুহ আনি জাগা দিব। তেওঁলোকে লেংগুৱেজটো এৰিব। এতিয়া আমাক যে মিয়া মিয়া অমুক তমুক কৈ আমাক জ্বলাই আছ, বাধ্য নকৰাব। আমাৰ এই মিয়া মানুহখিনি, ভাটিয়া মানুহখিনি, ময়মনসিঙীয়া মানুহখিনি, পূৰ্ববংগীয় মানুহখিনি খঙে নকৰে কি, আকালে নাখায় কি? খঙত যদি লেংগুৱেজটো কিবাকে অলপ মূৰ মাৰি উল্টাই দিয়ে, বেলেগ লেংগুৱেজ লিখে, তোমালোকৰ অসমীয়াটো থাকিব ক'ত? কেইটা অসমীয়া থাকিব অসমত? এবাৰ এতিয়াও অসমীয়া হিন্দু বন্ধুসকলক অনুৰোধ জনাইছো, আপোনালোকে ভাবক, হিমন্ত বিশ্ব শৰ্মাৰ বাপৰ জাগা নহয় গুৱাহাটী, ই কিডাল খেদিব আমাক? আৰু অসমীয়া হিন্দু বন্ধুসকল আপোনালোকে আৰু এটা কথা ভাবক, এই যে খেতাৰ কথা কৈছে, চাফা কৰাৰ কথা কৈছে, সৰ্বনাশটো আপোনালোকৰ হ'ব। হিমন্তৰতো একো ক্ষতি নহয়। ড্ৰেইনটো কোনে চাফা কৰে? আপোনালোকৰ ঘৰৰ থাল বাচনখিনি কোনে চাফা কৰি দিয়ে? কাপোৰ কানিখিনি কোনে চাফা কৰি দিয়ে? ঘৰটো কোনে ধুই মুচি ঠিক কৰি দিয়ে? এই পেটৰ অভাৱত এমুঠি ভাতৰ বাবে এই মানুহখিনি, এই মিয়া মানুহখিনি, ভাটিয়া মানুহখিনি, এওঁলোকে আপোনালোকৰ এই কামখিনি কৰি দিয়ে। এওঁলোকে যদি খঙত 2 দিন কষ্ট কৰি যদি এওঁলোকে ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও যদি গুচি যায়গে, আপোনালোকৰ ঘৰৰ থাল বাচন কাপোৰ ড্ৰেইন গোন্ধ ওলাব। গোন্ধ ওলাই ৰিয়েকশ্যন হৈ অসুখ হৈ মৰিব লাগিব আপোনালোকে। তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক এই চিকিৎসা কৰি নিদিয়ে। এই কথাটো আপোনালোকে মানক। জিন্দগী একে জাগাত, একে ঠাইত মিলে মহব্বতে মিলা প্ৰীতিৰে চলিছো। এইজন মানুহৰ কাৰণে অসমৰ ঐক্যতা থান ভান হৈ যাব। তেতিয়া কিন্তু জোৰা লাগিব, জোৰা লাগাৰ আৰু সময় নাপাব। অসমীয়া ভাষা যদি কৃষ্টি ৰাখিব খোজে, এই মানুহৰ পৰা আপোনালোকে দূৰত যাওক। অসমীয়া ভাষাটোক আপোনালোকে বচাওক। এই